পোষ্টৰ খুঁটাটো বহাইছে কাৰেণ্টৰ ইয়াতে দুদিন নহওঁতে বৰষুণ নহওঁতে উঘলি পৰুং হৈছে। মই কোম্পানীত ফোন কৰিছোঁ, কোম্পানীত ফোন কৰাতে সিহঁতে যিটো আগত ঠিকাদাৰ আছিল তেখেতে কৈছে কি মই ছুপাৰভাইজাৰ পঠাই আছোঁ। ছুপাৰভাইজাৰ কালিও পঠা নাই, পৰহিও পঠা নাই, কালি ৰাতি আৰু মই ফোন কৰিছোঁ। ফোন কৰাতে সিহঁতে ৰিচিভ নকৰে ফোন। এতিয়া চাওকচোন এই পৰুং অৱস্থা হৈ আছে। মোৰ দোকান আছে, ঘৰৰ লগত লাইন আছে, এইবিলাকতো বহুত ডাঙৰ কথা। সিহঁতে এইবিলাক তাৰমানে নাচাব অহা নাই, এনে থৈ কিনে গুচি গৈছে। উঘলি যোৱাৰ তাৰমানে উঘলিব, এইটো অলপ হাৱা বতাহ আহিলেও উঘলি যাব। সেনেকুৱা নঠাই নহয় বস্তুবিলাক। এইবিলাক ইমান কাৰেণ্টৰ বস্তু এটা এনেকৈ থৈ গৈছে সিহঁতে। ইয়াত মাটি চাটি দিয়া নাই, একো দিয়া নাই, এনেকৈ থৈ গৈছে। ছাইড ভাঙিছে, ছাইডে তলত একদম এই যিটো পাক্কা সিহঁতে কৰি থৈ গৈছে তাততো একোৱেই নাই, তলত মাটি নাই, একো নাই, একদম ভিতৰটো খাই গৈছে পানী হুৰকি ফেলে। এইটো একচুৱেলি বৰমাৰ পৰা নিকাচিলৈকে যিটো নেশ্যনেল হাইৱে, এইটো হাইৱে হৈছিল, এইটো শৰাইঘাট কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানী লৈছিল। কিন্তু তেওঁলোকৰ কামৰ নমুনা আপোনালোকে নিশ্চয় দেখা পাইছে যে মানে কোনো ছাইড বাম নাই, কাৰেণ্ট পষ্টবিলাক একদম ৰাস্তাৰ ওচৰতে হৈ আছে আৰু একদম নিম্নমানৰ কাম। গোটেই এতিয়া দুদিন বৰষুণ আহোঁতে ৰাস্তাবিলাক ভাঙি গৈছে। আপোনালোকে নিশ্চয় ফুটেজটো পাইছে, ভিডিঅ' ফুটেজটোবিলাক লৈছে। তেওঁলোকৰ এনেকুৱা নিম্নগামী কাম আৰু মানে তেওঁলোকৰ কৰ্তৃপক্ষক জনালেও বা ইঞ্জিনিয়াৰক ফোন কৰিলেও তেওঁলোকে ফোনটো ৰিচিভ নকৰে। কোনোবা বৰুৱা উপাধিৰ এজন মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, তেওঁক মানে ফোন কৰিলেও মানে ফোন ৰিচিভ নকৰে আৰু মানে কামৰ নমুনা একেবাৰে নিম্নগামী, তাৰমানে একেবাৰে থাৰ্ড ক্লাছ। ছাইডবিলাকতো টোটেলি ভাঙি গৈছে, কাৰেণ্ট পষ্টবিলাক মানে টোটেলি মানে উঘালি যাব আৰু মানে বৰ বেছি এদিন বা দুদিন অলপ বতাহ আহিলে উঘালি যাব। আৰু গোটেই মানে তলটো মানে মাটি ওলাই ফেলে তলটো ফপলা হৈ গৈছে, ভিতৰতে একোৱেই নাই। মানে দুই এটা জেগাততো ভাঙি গৈছে, নিজে দেখা পাইছে আপোনালোকে। কি ক'ব এতিয়া তেওঁলোকৰ কামৰ যিটো নমুনা, আচলতে আমাৰ মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে মানে অলপ নজৰ দিলে ভাল হয় যে ৰাস্তাটো ইমান কোটি টকা নষ্ট কৰি মানে বনাব, তাতে ৰাস্তাটো যদি ইমান নিম্নগামী হয়, মানে যাতায়াত কৰা মানে অসুবিধা হয় আৰু দুদিন পিছত এক্সিডেণ্ট হ'ব। কাৰেণ্ট পষ্টবিলাক একেবাৰে ৰাস্তাৰ ওচৰতে আছে, মানে কোন সময়ত এক্সিডেণ্ট হয় গেৰাণ্টিয়ে নাই। ৰাস্তাটোত ছাইড বাম বনোৱা নাই, ৰাস্তাটো কোনো পধ্যে ছাইড বাম বনাই। আৰু আমি জানামতে 2.5 মিটাৰ খান্দিব লাগিছিল তেওঁলোকে, কিন্তু 2.5 মিটাৰ নাখান্দাকে 1.5 মিটাৰ খান্দিয়ে তেওঁলোকে ৰাস্তাৰ কাম সামৰি মাৰিছে। কোনো ছাইড বামত নাই, কোনো চেন কেবল তলত পেষ্টিং কৰা নাই, এইখিনিয়ে তেওঁলোকৰ কাম। মানে একেবাৰে নিম্নগামী কাম, মানে কোনো কাম মানে সঠিকভাৱে কৰা নাই আৰু।